ইমান ডাঙৰ হৈ গ'লো তথাপিও জোতাৰ লেছ আজিলৈকে ভালদৰে বান্ধিব নাজানিলোঁ উপছ পৰিছিলোঁ ফেভৰেট ড্ৰেছটো পিন্ধি ল'লোঁ আৰু ৱেলকামছ ইউ টু মাই আনাডাৰ নিউ ভিডিঅ' এণ্ড লেটছ কাম উইথ মি ফৰ টাটা IPL 2024 আজি নাম্বাৰ 70ত মেটছ হয় চাগে 70 নাম্বাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ আছে আৰু এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে মই এনেকৈ মেটছ চাব আহিছোঁ লাইভ আৰু আমাৰ ইয়াতে গুৱাহাটীত হৈছে যেতিয়া মই আহিলোঁ কেনেকুৱা লাগে জনাই থাকিম মই আপোনালোকক মই ভিডিঅ' ক্লিপ ল'বলৈ চেষ্টা কৰিম আপোনালোককো দেখাবলৈ আৰু এতিয়া মই অল ছেট গৈ থাকোঁ লগৰবোৰ চব আহি পালেহি যাবলৈ টাইম হৈ গৈছে আৰু যোৱাৰ আগতে মই মোৰ মৰম লগা উটকিটাক আৰু অলপ ধুনীয়া কৰিবলৈ অলপ টাচ আপ দিছোঁ উইথ মাই ফেভৰেট লিপ বাম কিন্তু মোৰ ড্ৰেছটোৱে আজি মোক পুলিচৰ ফিল এটা দিছে একদম হোৱাইট শ্বাৰ্ট খাকি পেণ্ট চিৰিয়াছলি শ্বুট কৰিছে মোক কিন্তু কি ক'ম কপালত লিখি নপঠালে চাগে ভগৱানে কিন্তু চেষ্টা নকৰা নহয় মই বাৰু গাড়ী আহিলে ব'লক এতিয়া গৈ থাকোঁ কেবত ধুনীয়াকৈ আহি আছিলোঁ গোটেইকেইটাই আৰামছে এচি হাৱা খাই খাই কিন্তু ইমান ভিৰৰ মাজত দাদাজনে কোনো পথ্যে যাব নোৱাৰোঁ বুলি ক'লে বহুত জোৰ কৰিলে আমাক যে তাক এৰি দিবলৈ আৰু গণেশগুৰি গণেশ মন্দিৰ পাৰ কৰিয়ে দাদাজনে আমাক এৰি দিলে আৰু আমি অটো ল'লোঁ আকৌ গাড়ী কেঞ্চেল কৰি অটোত আহিলোঁ এতিয়া মোৰ ফেভৰেট ট্ৰেফিকত ফচি আছোঁ সেইটো ফেভৰেট বস্তু নহয় জানো ট্ৰেফিকটো আন্ধাৰ হৈ গ'ল আমি ইমান সোনকালে ওলোৱা দিনতে ওলোৱা আৰু এতিয়া আন্ধাৰে হৈ গ'ল বৰ্ষাপাৰাহে আহিছিলোঁ আহি পালোঁ মহাৰাষ্ট্ৰ ভিডিঅ'টো দেখি চাগে আপোনালোকে আজি মোক গম পাই গ'লেই যে হাউ মাছ লেজি আই এম য়েছ আম লেজি বাট অনলি অন ছ'চিয়েল মিডিয়া টু পষ্ট এনিথিং কিন্তু বাকী কামত পিছে মোক ন' ওৱান কেন বিট দেই 1.5 কিলোমিটাৰমান খোজকাঢ়ি ঘামি জুমি আহি পালোহি ষ্টেডিয়াম 15 মিনিট সময় মাত্ৰ বাকী আছিলে খেল ষ্টাৰ্ট হ'বলৈ আৰু এয়া পিং মোৰ ফ্ৰী টি চাৰ্ট লৈ ল'লোঁ ফাইনেলি আমি সোমাই গ'লোঁ প্ৰেভিলিয়ানৰ ভিতৰলৈ আৰু এয়া দেখিছে পিটছখন ধুনীয়াকৈ ঢাকি থৈছে আৰু ইমান পিংক হৈ আছে চবফালে আৰু ক্ৰাউডো বহুত বেছি মানুহবোৰে ফূৰ্তি কৰিছে গান গাইছে আৰু ঘামি জুমি অৱস্থা নাই ময়ো এই পিংক টি চাৰ্টটো পালোঁ ফ্ৰী কিন্তু মই ইয়াত এতিয়া পিন্ধিব নোৱাৰোঁ ইয়াক অলপ আগত যিটো ক্ৰাউড ধুনীয়া লাগিছে বহুত ডাঙৰকৈ বৰষুণ দিছে পুৰা কভাৰ কৰি দিলে এতিয়া টাইম হ'ল কিমান 8টা বাজিবলৈ হৈ গ'ল টাইম এই ৰিণিকি নচা নিচিনা হৈছে দেখিছেনে বাৰু মানুহবোৰ চব ঠাণ্ডা হৈ গ'ল আচলতে চবৰে মনবোৰ বেয়া এতিয়া ইমান ডাঙৰকৈ বৰষুণ জাক দি দিলে আমি এতিয়াও অৱশ্যে হোপছ ৰাখিছোঁ যে বৰষুণ শেষ হৈ যাওক আৰু খেল হৈ যাওক ষ্টাৰ্ট আৰু সেইদিনা আছিলে ষ্টেডিয়ামটো ৰাজস্থান ৰয়েলছৰ গতিকে তেওঁলোকে টি চাৰ্টো দিছিলে কৈছিলোঁ যে ভিডিঅ' কৰিম ষ্টেডিয়ামৰ পৰা দেখাম বুলি বৰষুণ দিলে দেখিছে একো দেখাব পৰা নাই নিজেও কেমেৰাত অহা নাই বহুত দূৰ খোজকাঢ়ি আহি ভাবি গ'লোঁ কাৰণে কেমেৰাত অহাই নাই নিজে ফটো চেলফি একো উঠা নাই আৰু এয়া কভাৰ আঁতৰাইছিলেহে বৰষুণ এৰিছে বুলি আকৌ এয়া ষ্টাৰ্ট হৈ গ'ল বৰষুণ দিবলৈ ইফালে ৰোলাৰ চলিছিলেহে আকৌ কভাৰ কৰি আছে আৰু এতিয়া অলপ তলত থকা প্ৰেভিলিয়ানত বেচেৰাহঁত চব ভিতৰলৈ গুচি গ'ল চিট খালী হৈ গ'ল ওপৰৰখিনি আছে আমিও সেই ছেকেণ্ড ফ্ল'ৰত আছোঁ আমি এইটো ফ্ল'ৰত আছোঁ এইফালে মানুহ কমি গ'ল বহুত ডাঙৰকৈ বৰষুণ এজাক আহিলে এতিয়া কিন্তু কমিছে লাকিলি হাইড এণ্ড চিক খেলা নিচিনা হৈছে আকৌ নিছে কিবা যেন ফান শ্ব' হৈ আছে নিচিনা লাগিছে ন ফান শ্ব' হৈ আছে নিচিনা লাগিছে হা এই পানী পূৰা পৰি গ'ল এয়া চাওক পিটছখন ৰেডি কৰি আছে আৰু মই এইখিনিতে আপোনালোকক কৈ দিওঁ এতিয়া আকৌ T20 ৱৰ্ল্ড কাপ হৈ আছে আৰু আমাৰ ইণ্ডিয়াই এতিয়ালৈকে ভালকৈ খেলি আছে আৰু মই আপোনালোকক পুৰণা IPLৰ ভিডিঅ' দেখাই আছোঁ
যদি এইবাৰৰ ৱৰ্ল্ড কাপ আমাৰ ইণ্ডিয়াত হ'ল হয় দেন ডেফিনেটলি মইতো চালোঁ হ'লে আৰু আপোনালোককো চোৱালোঁ হ'লে আৰু মই যে ৱাল জাম্প মাৰিছিলোঁ 9 ফিট মানে হ'ব আৰু সেইখন ফালৰ পৰা উভতিও আহিলোঁ নাচিও দিলে তাক প্লেয়াৰ্ছ গ্ৰাউণ্ডত আহি গৈছে অলমষ্ট এতিয়ালৈ হোপ কি খেল হৈ যাব 10:25 টাইম দিছিলে আৰু এতিয়া হৈছে 10:25 অলমষ্ট হৈ যাব বুলি ভাবিছোঁ আৰু দেখিছেনে বাৰু ফূৰ্তি কিন্তু টীম কেকেআৰে টছ জিকাৰ কাৰণে বেছি ফূৰ্তি যদিও ষ্টেডিয়ামটো সেইদিনা পিংক পিংক হৈ আছিলে খেল আৰম্ভ হ'বলৈ গৈও আকৌ পিটছ ঢাকি দিলে কাৰণ আকৌ বৰষুণ দিবলৈ আৰম্ভ হ'ল আৰু ডিছপ্লেত বেড নিউজটো চাই লওক মেটছ ইজ এবাণ্ডেণ্ট ডিউ টু ৰেইন গোটেই ৰাইজে ভিগি বিল্লি হৈ এতিয়া ঘৰলৈ যাবলৈ বুলি ওলালোঁ আৰু মই যোৱাৰ টাইমত আকৌ 100 টকীয়া 1 লিটাৰ পানী বটল লৈ ল'লোঁ দেশ বিদেশ ইমান ঘূৰিছোঁ এতিয়ালৈকে 100 টকা পানী বটল মই এয়াৰপৰ্টতো চাগে পোৱা নাই নেকি আৰু ইয়াত চাৰ্ট লগোৱা আছে 1 গ্লাছ পানীৰ দাম 20 টকা আৰু ইয়াৰ এৰোবিলাক এনেকৈ আছিলে মানে কি কোনফালে কোন বহিব আৰু এয়া ওলাই গ'লোঁ মই উভতি আহি আকৌ ইহঁতক পাৰ কৰাবলৈ আহিলোঁ মোক আচলতে দুজনমান অফিচাৰে এই বাটেৰে আগতীয়াকৈ পাৰ কৰাই পঠাইছিল নাজানো বা কিয় কি মৰম লাগিল কিন্তু মোৰ লগত অন্য ছোৱালীও আছিল আনবিলাকক নপঠাই মোকহে ভণ্টি তুমি এইফালে গুচি যোৱা আৰামছে বুলি পঠিয়াই দিলে আৰু মই এইবিলাক ক্ষেত্ৰত বহুত বেছি থেংকফুল মই বহুত ঠাইত এনেকুৱা সহায় পাইছোঁ এনেকুৱাৰ পৰা আন মানুহেও মোৰ দৰে এওঁলোকৰ পৰা এনেকুৱা সহায় পোৱাটো মই বহুত বেছি কামনা কৰোঁ আৰু ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ বাই ভালে থাকক সকলো